Hello everyone, welcome to Minnie's Tiny World. বিৰিয়ানী ইমান হবা বিৰিয়ানী পেকিং কৰি আছো কিয় জানেনে কাৰণ আকৌ আমি ওলালো নাটক কৰিবলৈ এইবাৰ আমাৰ যাত্ৰা মৰিয়নি ষ্টেচনলৈ এয়া দীঘলী পুখুৰীৰ পাৰৰ দৃশ্য খাদ্য বস্তুৰে ভৰপূৰ সদায়নো আকৌ ট্ৰেইনত উঠি ফুৰা ভিডিঅ' কিমাননো ল'ম সেইকাৰণে আজি মৰিয়নি ষ্টেচন পাই পেলাই ৰাতিপুৱা মৰিয়নিৰ দৃশ্যই কেপচাৰ কৰিলো তাৰপিছত আমি আহিলো চাহ খাবলৈ এয়া মই চাহ আৰু মিঠাই লৈছো চাহ দিয়া চিষ্টেমটো দেখিছেনে ষ্টিলৰ গিলাচত দিছে লগতে এটা কাগজৰ গিলাচো দিছে এয়া হৈছে যোৰহাট মৰিয়নিৰ বাহনী টি ষ্টেট তো আমি ৰাতিপুৱা আহি উপস্থিত হৈছোঁ নাটক কৰিবৰ কাৰণে আমাৰ নাটক আজি দিনৰ ভাগতে আছে 3টা বজাত আহি পাই ফ্ৰেছ হৈ আমি ওলাই আহিছোঁ ফুৰিবলৈ মই আপোনালোকক আগতেও কৈছোঁ চাহ বাগিচা দেখিলে মই ৰ'বকে নোৱাৰোঁ চাহ বাগানৰ মাজৰ এই লিকটো এৰি দৌৰাৰ মজাই সুকীয়া দৌৰি অৱশ্যে ভিডিঅ'ও বনালোঁ তাৰপিছত আমি আহিলোঁ এইখন ৰিজৰ্টলৈ দ্য হোলোক হেৰিটেজ ৰিজৰ্ট এই ৰিজৰ্টখনত আচলতে আমি ব্ৰেকফাষ্ট কৰিবলৈ আহিছিলোঁ চাওকচোন ৰিজৰ্টখনৰ সন্মুখতে এই গছডালে যেন সকলোকে স্বাগতম জনাবলৈ ডাল ভৰি ফুলিছে তাৰপাছত এইটো ধুনীয়াকৈ বনাই থোৱা এটা অডিটৰিয়াম হয়তো ইয়াত গান নাচ নাটক ইত্যাদিৰ মেহফিল হয় ধুনীয়া ধুনীয়া কটেজ সৰুকে এখন চাহ বাগিচাখন ওপৰৰ পৰা চাব পৰাকে গছৰ ডাল এটাৰ ওপৰত সৰু কটেজৰ নিচিনা এটাও আছিলে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ যে এনেকুৱা এখন ঠাইলৈ গ'লে ঘূৰি আহিবলৈ মনে নাযায় আপোনালোকৰ কি হয় নাজানো কিন্তু এনেকুৱা এখন ঠাইত যেন মই সদায় থাকি যাম মোৰ তেনেকুৱা অনুভৱ হয় এয়া আমাৰ টিম মেম্বাৰবোৰে ব্ৰেকফাষ্টৰ অপেক্ষা কৰিছে আৰু ময়ো গৈ এই ইহঁত তিনিটাৰ ওচৰত খালি থকা চকীখনতে বহি দিলোঁ খোৱা বোৱা শেষ হোৱাৰ পিছত অলপমান ফটো উঠিলোঁ চাহ বাগানখনৰ দৃশ্য উপভোগ কৰিলোঁ তাৰপিছত যিহেতু আমি নাটক কৰিবলৈ গৈছিলোঁ গতিকে আখৰা অবিহনে মঞ্চত উঠিব পাৰি জানো নাটকৰ আখৰা ভগৱানে গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে সেই ভগৱানে মন নমতে ইমান ধুনীয়া পৰিৱেশত নাটকৰ ৰিহাৰ্চেল কৰাৰ কথাও সুকীয়া এয়া আমি আহি উপস্থিত হলোঁ অসম নাগালেণ্ড সীমান্তৰ দ্বিতীয় পাদদেশীয় আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত আৰু ইয়া তাৰে কিছু দৃশ্যাংশ আমাৰ আগৰ টীমটোৱে নাটক পৰিৱেশন কৰি আছিলে বেক ষ্টেজৰ পৰা অলপমান ধৰি ৰাখিব পাৰিলোঁ তাৰপাছত আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ পাহাৰৰ একা বেকা ৰাস্তাৰে খোজকাঢ়ি আগুৱাই গৈ থাকিলোঁ কি সুন্দৰ এক পৰিৱেশ নহয়নে য'ত সদায় সীমান্তত কাজিয়া পেচালৰ খবৰবোৰ আহি থাকে তাৰ বিপৰীতে এইবাৰ অসম নাগালেণ্ড সীমান্তত হৈছে নাট মহোৎসৱ সেই যে তামোলৰ গছবোৰ দেখিছে সেই গছবোৰৰ সিটো পাৰে নগা পাহাৰ এয়া সৰুকৈ বজাৰ চব্জি বজাৰ
তাৰপাছত আমি নগা খাদ্য খাবলৈ আগবাঢ়িলোঁ। খাদ্যত আছিলে পৰ্ক আৰু মাছ। যিহেতু মই পৰ্ক নাখাওঁ, সেয়েহে মাছৰ টোপোলাটোৱেই খুলি ল'লোঁ আৰু এয়া নগা খাদ্য। আমাৰ ল'ৰাহঁতে পৰ্ক পাই ফূৰ্তিতে ক'বই নোৱাৰে। তাতে আৰু বেলেগ ষ্টাইলত ৰন্ধা গাহৰি মাংসৰ জুতি সকলোৱে উদৰ পূৰাই ল'লে। খাই বৈ উঠি আমি আকৌ সেই লংলঙীয়া ৰাস্তাটোৰে ষ্টেজ অভিমুখে আহিলোঁ। যিহেতু কিছু সময় পিছতেই আমাৰ নাটক আছিলে, গতিকে আমি তৎক্ষণাত ৰেডি হৈ নাটকৰ বাবে সাজু হ'লোঁ। আমাৰ নাটকখন চলি থকাৰ মাজতে মই এবাৰ ভিডিঅ' কৰিবলৈ সুবিধা পাইছিলোঁ আৰু এয়া নাটকৰ শেষত দৰ্শকৰ অভিব্যক্তি। তেওঁলোকৰ হাঁহিটোৱে এইটোৱে বুজাইছে যে নাটকখন উপভোগ কৰি তেওঁলোক সঁচাকৈ সুখী। নাটকৰ সাৰমৰ্ম তেওঁলোকে বুজি পাইছে নে নাই পোৱা সেয়া বেলেগ কথা, কিন্তু চাহ জনগোষ্ঠীয় লোকসকলে যে এখন নাটক উপভোগ কৰিবলৈ পালে, তাৰ কাৰণে সেই আয়োজকসকলক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নহ'লে বাটকুৰি বাই নাটক চাবলৈ তেওঁলোক অক্ষম। নাটকৰ শেষত সেইদিনাখনেই আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰিলোঁ আৰু এয়া মৰিয়নি ষ্টেচন। এই যে ডোচা কেইখন দেখিছে, এই ডোচা কেইখনৰ মূল্য কিমান জানেনে? 20 টকা। 20 টকা মূল্যৰ ডোচা খাই আমি উভতিলোঁ আৰু এয়া ৰাতিপুৱা 5:30 বজাত গুৱাহাটী পালোঁ। গতিকে আজিলৈ ইয়াতেই সামৰিছোঁ। ধন্যবাদ।